হাই গাইজ, দেখা পাইছে এইটো হৈছে তিতা ফুল। এই তিতা ফুল মই গুটিকেইটা এৰুৱাই লৈছোঁ, মানে ফুলখিনি এৰুৱাই লৈছোঁ আৰু কাঁহীত তিতা ফুল আছে। গতিকে গাইজ ব'লকচোন আজি তিতা ফুল বনাওঁ, সকলোৱে চাই যাওক। গাইজ এয়া হৈছে সৰু আলু, মই ধুনীয়াকৈ ধুই কাটি লৈছোঁ। তাৰপিছত আপুনি দেখাই আছোঁ এইখিনি ফুল, মানে তিতাৰ ফুলখিনি, এইখিনি বৰ্তমান মই ধুই পেলাই মানে কাঁহীখনত থ'ম আৰু এইফালে মই লৈ লৈছোঁ নহৰু, আদা, পিঁয়াজ, জলকীয়া আৰু এই বাতিত থকা ধোৱা আলুখিনি, এইখিনি ধুনীয়া পৰিষ্কাৰকৈ ধুই লৈছোঁ। এইখিনি তিতা ফুলখিনি আৰু গাইজ কেৰাহীটো দি লৈছোঁ চৌকাৰ ওপৰত, গেছৰ ওপৰত আৰু মানে জুইটো খুব মানে কম হেৰিত দিব আৰু জুইটো কমাই দিব। তাৰপাছত বৰ্তমান মই এতিয়া ঢালিম তেল অলপ দি লৈছোঁ। তাৰপিছত তেলখিনি গৰম হৈছে, তেতিয়া মই সেই নহৰু পিঁয়াজ গোটেইখিনি দি দিম, যি কাটি থৈছিলোঁ প্লেটখনত। এতিয়া ধুনীয়াকৈ লৰাই দিম, অলপমান মানে তেলতে সিজিব দিম আৰু ধুনীয়াকৈ চাৰিও চাইডে দি দিছোঁ। তেলখিনি গোটেই কেৰাহীটোত মানে তলৰ সেইখিনিত লাগি যাতে নধৰে আৰু চব্জিখিনি। তাৰপিছত এতিয়া মই দিম আলু, যিখিনি আলু মই ধুই মেলি ধুনীয়াকৈ চাফা কৰি কাটি লৈছিলোঁ, সেই আলুখিনি বৰ্তমান দি দিলোঁ। আৰু সোৱাদ অনুযায়ী আপোনালোকে নিমখ দি দিব। তাৰপিছত দিম মই হালধি গুড়া দিম, এই হৈছে হালধি গুড়া দিছোঁ, পৰিমাণ চাই দিব। এতিয়া অলপমান লৰাই দিওঁ যাতে সকলো চব্জিতে মানে ধৰক হালধি গুড়িখিনি লগাকৈ লৰাই দিছোঁ মই। মানে গাইছ আজি ঘৰত ৰান্ধনি নাই, গতিকে ৰান্ধনি ময়ে। গতিকে কালি নতুনকৈ বজাৰৰ পৰা কিনি আনিছোঁ চব্জিখন, মানে ফুলখিনি, তিতা ফুলখিনি। গতিকে বনাওঁ আহকচোন। ঢাকনিখন মাৰি দিছোঁ, জুইটো কিন্তু কমাই দিয়া হৈ আছে, ঢাকনিটো মাৰা আছে বৰ্তমান। বাছ ঢাকনিত দাঙি দিছোঁ, অলপমান হেৰি হৈছে আৰু শাক ঢালিব পৰা, মানে ফুলখিনি ঢালিব পৰা হৈছে আৰু। গাইছ এয়া মই দিম তিতা ফুলখিনি ইয়াতে দি দিলোঁ। ধুনীয়াকৈ চাৰিও চাইডে মই আলু আৰু তিতাৰ লগত মিক্স কৰি দিলোঁ গোটেইখিনি। কিন্তু দেখাত সৰহ হৈ আছে, কিন্তু মানে ভাজি সম্পূৰ্ণ হোৱাৰ পাছত শুকাই অলপ হৈ যাব। তিতা মাজে মাজে খাব লাগে, ভাল। এইখিনি অলপমান ভাজি লৈছোঁ ধুনীয়াকৈ। বাছ এতিয়া আৰু ঢাকনিখন মই মাৰি দিম। ঢাকনি দাঙি দিছোঁ, একবাৰ লৰাই দিম, মানে নহ'লে তলত লাগি ধৰিব। ইয়াতে অলপ লগা হেন হৈছেই তলত।
কিন্তু লাগা নাই আৰু বৰ্তমান আমাৰ তিতা ফুলৰ চব্জিখন হৈ গৈছে গাইজ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ সকলো কৰি দিব। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ সকলোকে। এতিয়ালৈ বৰ্তমান টাটা বাই বাই।